দেখা গ'ল একেলগে 10টা ভয়ংকৰ বাঘ গাঁৱত সোমাই পৰিছে। গৰু ছাগলী আক্ৰমণ কৰি মানুহকো ভয় দেখুৱাব ধৰিলে। গাঁওবাসী ভয়ত ঘৰ বন্ধ কৰি লুকাই পৰিল। কিন্তু দিগন্ত আৰু তপন ভয় নাপালে। দিগন্তে হাতত এটা ডাঙৰ বাঁহৰ লাঠি ল'লে আৰু তপনে জ্বলাই ল'লে আগুনৰ মছাল। দুয়ো গাঁৱৰ মাজত থিয় হৈ ক'লে, আজিৰে পৰা এই গাঁৱৰ মানুহক কোনো বাঘে আঘাত দিব নোৱাৰে। প্ৰথম বাঘটো গৰ্জন কৰি দিগন্তৰ ওপৰত জঁপিয়াই আহিল। দিগন্তে বুদ্ধি খটাই একে লাঠিৰ আঘাতে বাঘটোক মাটিত পেলাই দিলে। আনফালে তপনে আগুনৰ মছাল ঘূৰাই 2টা বাঘক পিছুৱাই দিলে। কিন্তু বাঘবোৰ বেছি খঙত উঠিল। এতিয়া আটাইকেইটা বাঘ একেলগে আক্ৰমণ কৰিবলৈ আগবাঢ়িল। গাঁওখন কঁপি উঠিল। দিগন্ত আৰু তপনে ইজনে সিজনক চাই ক'লে, শেষ নিশ্বাস থাকিলেও আমি হাৰ নামানো। তাৰ পাছত আৰম্ভ হ'ল ভয়ংকৰ যুঁজ। দিগন্তে নিজৰ শক্তিৰে এটাৰ পিছত এটা বাঘক হৰুৱাব ধৰিলে। তপনে বুদ্ধি আৰু সাহসেৰে বাঘবোৰক জংঘলৰ ফালে খেলি নিলে। বহু সময়ৰ পাছত শেষ বাঘটোও ভয়ত পলাই গ'ল। গাঁওখন ৰক্ষা পালে। গাঁওবাসী ঘৰৰ পৰা ওলাই আহি আনন্দত চিঞৰি উঠিল, দিগন্ত, তপন, তোমালোকেই আমাৰ নায়ক।